নমস্কাৰ, মই বেবীক আপোনালোক পুনৰ স্বাগতম জনালোঁ মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ। আজি পোনপ্ৰথমে সকলোকে বেটা আৰু মোৰ দুইটা ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। সকলোৱে ৰং ধেমালিয়ে থাকক ন। আজি আমি খাবলৈ লৈছোঁ। এতিয়া গা মূৰ ধুই আজৰি হৈ গ'লোঁ হয়নে? দুইটাই খাব লৈছোঁ একাপ চাহ। মই নেখাওঁ, মায়ে খায়। মই চাহ পানী খাব। তাৰপিছত খাবলৈ আৰু পিঠা, তিল পিঠা আৰু মই নাখাওঁ চাহ পানী, ঘিলা পিঠা। মই চাহ পানী নাখাওঁ, মায়ে খায়। আজিৰ দিনটোনো কি কৰোঁ গ'লোঁ। আজি যিহেতু গৰু বিহু, আজি ঘৰৰ মাইকী মানুহবিলাকৰ বহুতেই কাম। তাৰ মাজতে মইনো কি কৰোঁ তাকে দেখাওঁ বুলি ভাবিছোঁ। চাই থাককচোন ভিডিঅ'টো। দেখিছেনে? মই এতিয়া মূৰ শুনি আছোঁ। ৰাতিপুৱাৰ পৰা মূৰটো শুনিবলৈ আজৰিয়ে পোৱা নাই। ঘৰ চফা কৰি ভাত পানী বনাই খাই বৈ আজৰি হৈছোঁ। আজি যে ঘৰৰ ইমানখিনি কাম কৰিব পাৰিম বুলি মই ভবাই নাছিলোঁ। মই মেডিকেলত থাকিবলগীয়া হ'লে কি কাৰণে জানেনে? যোৱাকালি বিক্ৰমে মই ঘৰৰ বজাৰ কৰিবলৈ গৈছিলোঁ। মানুহজনো নাই, তেলৰ পৰা নিমখলৈকে সকলো বজাৰ মই কৰিব লাগে। বজাৰ কৰি আহিলোঁ সন্ধ্যাৰ পৰা 6টা বাজিছে আৰু বজাৰ কৰি আহোঁতে অলপ দেৰি হ'ল বাৰু। 3টামান বজাতে গৈছিলোঁ। বিহুৰ কাৰণে দোকানত বহুত মানুহ ভিৰ হোৱা দেৰি হ'ল। আহি ঘৰৰ পালোঁহি। বিক্ৰমে কৈছে কি মোৰ ঠাণ্ডা লাগিছে। মই বোলো কেলৈ ঠাণ্ডা লাগিছে? গৰম কাপোৰ পিন্ধি লোৱা, অকণমান সন্ধ্যা হ'ল, বতাহ লাগি আহিলে গাত সেইকাৰণে ঠাণ্ডা লাগিছে। তুমি গৰম কাপোৰ পিন্ধি লোৱা। পিন্ধাই দিলোঁ। মই ভৰি হাত ধোৱা মোজা চোজা চব পিন্ধাই দিলোঁ। ভৰিকেইটা ইমান এটা চেঁচা হৈ গ'ল, তাৰমানে কপালখন বহুত গৰম হৈ আহিলে, ভৰি হাতকেইটা চেঁচা হৈ গ'ল। তাৰপিছত কাপোৰ দিছোঁ, কিবা দিছোঁ, ভৰি হাতকেইটা গৰম নহয়। পূৰা ডাঙৰকৈ জ্বৰ উঠিলে। জ্বৰতে সি কিবা জিতি কৰি দিছে, ভম পকি গৈছে, তেনেকুৱা হৈছে। তাৰপিছত ৰাতি 8টা বজাত ওচৰৰে ডক্তৰ এজনৰ ফাৰ্মাচী আছে সেই চাৰিআলিত, তেওঁলৈ ফোন কৰিলোঁ। বোলো জ্বৰৰ মেডিচিন আছেনে? আছে বোলে। তেওঁলৈ ঔষধ আনিবলগীয়া হয়, দিনতে ফোন কৰি দিব লাগে, তেতিয়াহে আনে, নহ'লে নানে তাৰমানে। তাৰপিছত আছে বুলি ক'লে। আছোঁকে ৰাতি 8টা বজাত মেডিচিন জ্বৰৰ দৰৱ পানী খুৱাই দিয়াৰ পৰা ৰাতি 11টামান বজালৈকে আমনি কৰি থাকিলে। তাৰপিছত অলপ কমিলে আৰু জ্বৰটো অলপ কমিলে। আনকালে বিহুত মই কি কৰোঁ, ৰাতিয়ে ঘৰটো মচি থওঁ। তাৰপিছত কালিতো ঘৰৰ মচিবলৈ ক'ত ল'ৰাই বিহু একেবাৰে বহাগ বিহু আগতীয়াকৈ উলিয়াই দিলে। তাৰপিছত মই তাক ক'লোঁ, ঐ দেহাটো ইমান বোলো গাটো বেয়া লাগিছে গৈ আছোঁ, বিহু আহিছে, তোৰ গাটো বেমাৰো আহিছে সেই বুলি ক'লোঁ। সি কি বুলি ক'লে জানেনে? বিহু আহিছে, মোৰ আনন্দকৈ থাকিবলৈ মন যায় মা, মোক তোমাক কষ্ট দিবলৈ মন নাযায়। মই জানো বেমাৰটো মাতি আনিছোঁ। ইমান দুখ লাগিলে সেইষাৰ কথালৈ মনত পৰিল। মইনো তাক খুৱাই পিনি জ্বৰ উঠাটো খুৱাই পিনি কেনেকৈ বা ঘৰ মচোঁ। ঘৰ নমচিলোঁ আৰু শুই থাকিলোঁ, তাৰ লগতে শুই থাকিলোঁ। ৰাতিপুৱা 4টা বজাতে উঠি ঘৰ মচি আছোঁ। যিহেতু আমাৰ কেঁচা ঘৰ, মচোঁতে বহুত টাইম লাগে। ঘৰ মচি এতিয়া আজৰি হৈছোঁহে। আজৰি হৈ তাক সেই ভাতকেইটামান খালেহি ৰাতিপুৱা। এতিয়া মেডিচিনো খোৱালোঁ। এতিয়া পৰা খেলি ফুৰিছে। এতিয়া ঠিকেই আছে। ঈশ্বৰে ভগৱানে ভাল চকু মেলি চালে বুলিহে, নহ'লেতো আজি মই মেডিকেলত থাকিব লগা হ'ল। ৰঙালী বিহু নহ'লহেঁতেন মোৰ কাৰণে বেলেগ কিবাহে হ'লহেঁতেন। ঔষধটো খোৱাৰ পৰা জানোবা মেডিকেলত যোৱাটো ৰক্ষা পৰিলে, ভাল হ'ল। এতিয়া মই গা পা ধুই আজৰি, চব কাম বন কৰি আজৰি হ'লোঁ। এতিয়া মই মাথা চাথা ফণি আজৰি হৈ এতিয়া যাম মই নামঘৰলৈ। আজি যিহেতু দুমাহী নামঘৰত শৰাই দিছে, যাব লাগে। মইতো ইভাগে যাবলৈ সময় নাপাওঁ নামঘৰলৈ। আজি সেই বিহুৰ দিনাখন যেনে তেনে কৰি হ'লোঁ, মই যিমান ব্যস্ততাৰ মাজত হ'লোঁ সময় উলিয়াই অকণমান নামঘৰলৈ যাওঁ। অকণমান সোনকালে যাওঁ। এইবাৰ বেছি দেৰিও হৈছে। আনকালেতো ঘৰৰ মচি থওঁ, এইবাৰ ঘৰৰ মচি থ'ব নোৱাৰিলোঁ ল'ৰা অসুখ হোৱাৰ কাৰণে। তাৰপিছত এতিয়া সেই নামঘৰলৈ যাওঁ বুলি ওলাইছোঁ। চাই থাককচোন নামঘৰত, আমাৰ নামঘৰনো কিনো কয়, সকলোৱে চাই থাকক। তাকে দেখাওঁ বুলি ভাবিলোঁ। দেখিছেনে? এয়া মই নামঘৰলৈ ওলালোঁ। কাপোৰ পিন্ধি হৈ গ'ল। খুব গৰম উঠিছে আজি, ৰ'দ দিছে, সেইটো কাৰণে ঘৰত বোৱা চাদৰ এখনকে লৈ লৈছোঁ, গামোচাও লৈ ল'লোঁ। এতিয়া মই নামঘৰলৈ যাওঁ। চাই থাককচোন আমাৰ নামঘৰত কিনো কৰে আপোনালোকক দেখাওঁ। দেখিছে
বিক্ৰমে নাহোঁ বুলি কৈছিলে প্ৰথমতে নামঘৰলৈ। এতিয়া আকৌ মাত লগালে, মা ময়ো যাওঁ বুলি তাৰপৰা আহিছোঁ। আমাৰ দুইটাই আহি আছোঁ। এতিয়া আহিছোঁ চাই দিয়া, নামঘৰলৈ আহিছোঁ। কালি জ্বৰ উঠি ল'ৰাটো একে চকুটো সোমাই গ'ল। একেদিনাখন জ্বৰ উঠি কিবা হৈ গ'ল। এতিয়া নতুন কাপোৰ পিন্ধিছে। কাপোৰ কেনেকুৱা লাগিছে? দেহা মানে ভাল লাগিছে তুমি? পইচাটো কোনে দিলে তোমাক? ডাঙৰবোৰে দিলে। বিহু বুলি ল'ৰাটোক পইচা এটা দিছে। চাইকেলখন কিনি দিব হেনো গিয়াৰ লগা। অঁ হয় নি? কেতিয়া কিনিব পাৰা তোমাৰ চাইকেলখন? মে'ত? অঁ মে'ত বোলে বাপেকৰ পৰা চাইকেল এখন খুজিছে। ল'ব আমি মাহ দিব লাগিব। আহি আছে আমি দুইটাই সকলোৱে ৰং ধেমালি থাকক ন। আমি এতিয়া ক'ৰ পামগৈ? এতিয়া গৈ নামঘৰলৈ অহা ৰাস্তাটো চাব। Bye.